আজি বহুত দিনৰ মূৰত ওলাইছে দেখি ইমান ভাল লাগিছে আৰু তাতে মই আজি বনাবৰ কাৰণে লৈছোঁ এয়া ঢেকীয়াৰ লগত লৈছোঁ এটা কুমলীয়া ঔটেঙা নতুনকৈ ওলাইছে আৰু এয়া মই কাটি থোৱা বাঁহৰ গাজ আৰু সৰু সৰু কেইটামান মাছ পুঠি শিঙৰা সেই মাছকেইটা ধুনীয়াকৈ তেলত ভাজি লৈছোঁ ভাজি লোৱাৰ পিছত ধুনীয়াকৈ উলিয়াই দিম আৰু যিখিনি তেল বাচি গৈছে তাতে মই নহৰু কেইটামান দি তাতে মই তৰকাৰীখিনি দি দিছোঁ মানে ঢেকীয়া আৰু এইখিনি বাঁহৰ গাজখিনি তাতে নিমখ আৰু হালধি দি পিনে ধুনীয়াকৈ ঢাকি থৈ দিম সিজিবৰ কাৰণে অলপ দেৰি পিছত এয়া দি দিলোঁ মই কাটি থোৱা কুমলীয়া ঔটেঙাকেইটা দি দিছোঁ তাৰপিছতে আৰু গৰম পানী দি দিছোঁ ইয়াতে ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব গৰম পানী ব্যৱহাৰ কৰিলে ভাল হয় তাতে আৰু ভাজি ৰখা মাছৰ টুকুৰাকেইটা দি দিছোঁ আৰু তাতে মই থেতেলিয়াই থোৱা আদা নহৰু আৰু জলকীয়া পেষ্টটো দি দিলোঁ অলপ দেৰি পিছত আমাৰ তৰকাৰী ৰেডি হৈ গ'ল আৰু এয়া আমি গৰমে গৰমে ভাতৰ লগত সেৱন কৰকচোন কি বঢ়িয়া লাগে আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব তেন্তে আজিলৈ আহোঁ বাই বাই।